খিচুৰি খুৱাইছোঁ আমাৰ ইয়াত অমৰজ্যোতি ক্লাব যোগীদান। মানে ৰাজহুৱা আৰপি ব্লগৰ মানে যিটো মানে গাঁৱৰ যিটো বলবমৰ গ্ৰুপ হয় তেওঁলোকৰ মানে পূৰ্ণিমাৰ পৰা ষ্টাৰ্ট কৰিছে আৰু পূৰ্ণিমালৈকে শেষ কৰিছে আৰু আমাৰ গ্ৰুপ। তো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকে চাই আছে টিটি ব্লগ। তো এতিয়া মই গৈ আছোঁ মোৰ গাঁৱৰ যিটো মানে সৰু সৰু ল'ৰা ছোৱালীয়ে মানে জোলন পূজা কৰি আছে, এইটো আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ। মানে মোৰ গাঁৱতে দুটা জোলন পূজা হৈ আছে, এইটো আজি আপোনালোকক দেখুৱাই আৰু যামগৈ যিটো যোগীজানৰ যিটো অমৰজ্যোতি ক্লাব হয়, ইয়াতে চিলমচাপ মন্দিৰ আছে, মানে শিৱলিংগ হয়। ইয়াতে তেওঁলোকৰ আজি মানে শেষ দিন হয় বলবমৰ। ইয়াতে আজি প্ৰসাদ বিতৰণ হৈ আছে। তো প্ৰসাদটো আজি ময়ো খাম, আপোনালোকক দেখুৱাম তেওঁলোকৰ মানে কিয় আজি মানে সমাপ্ত হৈ আছে। আমালোকৰ যিটো বলবমৰ যাত্ৰা হয় এইটো আজি আৰু এসপ্তাহ আছে, এসপ্তাহৰ পাছতেই শেষ হ'ব। তো তেওঁলোকৰ মানে পূৰ্ণিমাৰ পৰা ষ্টাৰ্ট কৰিছে, সেইকাৰণে মানে তেওঁলোকে পূৰ্ণিমাতে শেষ কৰিব, সেইকাৰণে তেওঁলোকে আজি তেওঁলোকৰ মানে শেষ হয় বলবমৰ মানে যাত্ৰাটো। তো সেইকাৰণে তেওঁলোকে আজি বলবমৰ প্ৰসাদ বিতৰণ কৰি আছে। এইটো আজি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ আৰু লগতে জোলন যাত্ৰাটো আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। তো গাইছ বলক ভিডিঅ'টো ইয়াৰ পৰা মোৰ ঘৰৰ পৰাই আৰম্ভ কৰোঁ। আহি পালোঁ যিটো প্ৰথম জোলন যাত্ৰা যিটো পূজা হয়, সৰু সৰু ল'ৰা ছোৱালীয়ে যিটো জোলন যাত্ৰা কৰি আছে, এইটো আজি আপোনালোকক দেখুৱাই আৰু যামগৈ। আগতে আৰু এটা জোলন পূজা আছে, তাতে গৈ আপোনালোকক দেখুৱাম আৰু পাছতে যামগৈ অমৰজ্যোতি ক্লাবত যিটো মানে চিলমচাপ মন্দিৰ আছে, তাতে গৈ আজি আপোনালোকক দেখুৱাম। ইয়াতে প্ৰসাদ বিতৰণ হৈ আছে বলবমৰ, তো এইটো আপোনালোকক দেখুৱাই আৰু আপোনালোকক প্ৰথম যিটো মোৰ গাঁৱৰ জোলন যাত্ৰা হয় এইটো আপোনালোকক দেখুৱালোঁ। দেখুৱাই দ্বিতীয়টো যিটো আছে আগতে গৈ আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকক দেখুৱাই আছোঁ মানে মোৰ গাঁৱৰ যিটো দ্বিতীয় নম্বৰ যিটো মানে জোলন পূজা হয়, এইটো আজি আপোনালোকক দেখুৱাই আছোঁ আৰু ইমান ধুনীয়াকৈ সজোৱা হৈছে ইয়াতে। এইটো আজি আপোনালোকক দেখুৱাই আৰু যামগৈ অমৰজ্যোতি ক্লাবত। তো চাওক ইয়াতে ইমান ধুনীয়াকৈ সজোৱা হৈছে, তো এতিয়া আপোনালোকক দেখুৱাই আছোঁ। ইমান সৰু সৰু মোৰ ভতিজা আৰু ভাইটিসকলে জোলন পূজাটো ইমান ধুনীয়াকৈ সজুৱাইছে। চাওক ইয়াতে পূৰা ব্ৰিজ পূৰা একদম ধুনীয়াকৈ লাইটিং কৰিছে আৰু এতিয়া মই গৈ আছোঁ অমৰজ্যোতি ক্লাবত, যিটো মানে চিলমচাপ মন্দিৰ হয়, তাতে বলবমৰ প্ৰসাদ বিতৰণ হৈ আছে। তাতে গৈ আপোনালোকক দেখুৱাম আৰু ময়ো অলপ প্ৰসাদ খাম আৰু আপোনালোকক দেখুৱাম। ফাইনেলি আহি পালোঁ কিন্তু যোগীজানৰ অমৰজ্যোতি ক্লাবৰ চিলমচাপ মন্দিৰ হয় আৰু ভিতৰত এটা শিৱলিংগ আছে, এইটো আজি আপোনালোকক দেখুৱাই আৰু ইয়াতে প্ৰসাদ বিতৰণ হৈ আছে, এইটো আপোনালোকক দেখুৱাই আৰু ঘৰতে যাম আৰু। তো এইটো আগতে আপোনালোকক যিটো শিৱলিংগ আছে সেই শিৱলিংগটো আপোনালোকক দেখুৱাই আৰু যাম। গাইছ এয়া হয় অমৰজ্যোতি ক্লাবৰ চিলমচাপ মন্দিৰৰ যিটো শিৱলিংগ হয়, এইটো নতুনকৈ স্থাপিত কৰিছে। চাওক ইয়াতে ইমান ধুনীয়াকৈ মানে দিয়া চিয়া জ্বলাইছে। তো এইটো আপোনালোকক দেখুৱাই এতিয়া গৈ আছোঁ। প্ৰসাদ বিতৰণ হৈ আছে, প্ৰসাদ বিতৰণটো আপোনালোকক দেখুৱাই আৰু শেষ কৰিম আৰু। ইয়াতে এতিয়া প্ৰসাদ বিতৰণ চলি আছে চাওক, আৰু ইয়াতে আমাৰ দাদাসকলে এতিয়া পানী চানী দি আছে আৰু ইয়াতে এতিয়া প্ৰসাদ বিতৰণ হ'ব। এতিয়াই মানে খিচুৰিটো হৈছে, প্ৰসাদটো মানে হৈছে। তো ইয়াতে চলি আছে আৰু খিচুৰি বনোৱাই আছে, আপোনালোকক দেখুৱাই আছে। আৰু ইয়াতে সমবাই প্ৰসাদ লৈ আছে। কা ভালকৈ আৰে ভাই ভালকৈ গা। और ये तो राजू आरपी ब्लॉग तो लेना है भाई राजू आरपी ब्लॉग से और थोड़ा तो मिलना है ना मिलना है तो और आपने लोग ভালে আছে থাকে আর এটাও খাওন মার আমার একটু কেক যোৱাকালি শেষ হ'ব বৃহস্পতিবাৰ আজি বুধবাৰৰ আজি আমি খিচুৰি খুৱাইছোঁ আমাৰ ইয়াত অমৰজ্যোতি ক্লাব যোগীজান
মানে ৰাজু আৰপি ব্লগৰ মানে যিটো মানে গাঁৱৰ যিটো বলবমৰ গ্ৰুপ হয় তেওঁলোকৰ মানে পূৰ্ণিমাৰ পৰা ষ্টাৰ্ট কৰিছে আৰু পূৰ্ণিমালৈকে শেষ কৰিছে আৰু আমাৰ গ্ৰুপৰ নাম হ'ল যোগীদান চিলামচাপ শিৱ মন্দিৰ এইটো হয়। তো আগতে গৈ আছোঁ, আগতে আৰু মানে খিচুৰি বনাব ইয়াতে মানে আৰু খিচুৰি লাগিব আৰু তো ইয়াতে চাওক, ইয়াতে এতিয়া মানে পানী দিছে আৰু ইয়াতে চালি দালি আৰু চব দিব আৰু ইয়াতে এক কৰি আৰু নমোৱা হৈছে। তো এতিয়া মই অলপ প্ৰসাদ ল'ম, প্ৰসাদ লৈ আপোনালোকক বিদায় দিম আৰু হ'ল শিৱলিংগ যিটো আপোনালোকক কৈছিলোঁ। তো আপোনালোকক দেখুৱাইলোঁ এতিয়া। তো এতিয়া মই ঘৰতে গৈ আছোঁ, বাই বাই, ইয়াতে সমাপ্ত কৰিলোঁ আৰু নেক্সট ভিডিঅ' আপোনালোকক লগ হ'ব।